বহুত আছে যে মঙ্গল সিং নামত যেটো কাম কৰিছে গতিকে কোটি কোটি টকা তেনেকুৱা তেখেতৰ নামত কাম কৰি এই কামবোৰ তেখেতে পেমেণ্ট উঠাই লৈছে গতিকে কোটি টকা আৰম্ভ কৰি 7 লাখ টকা 2 লাখ টকা পৰ্যন্ত ঠিকা দিয়া হৈছে আৰু যোৱাবাৰ যেটো 15 ফাইনেন্স এইবোৰ কাম 15 ফাইনেন্স 14 ফাইনেন্স যেটো সেন্ট্রাল কমিশনৰ কামৰ পইচা আৰু ৰিংৱেল যেটো ৰিংৱেল টোটাল 378 নোজ 378 নোজ 6 যেটো ফাইনেন্সত তাৰ পৰা দিছে 100টা ৰিংৱেল দিয়া হৈছে মঙ্গল সিং ৰহাং নামত আৰু আছে বাকি যেটো 15 ফাইনেন্সত দিয়া হৈছে 278 টোটাল একেটা মানুহকে 378 কাম দিয়া হৈছে অকল ৰিংৱেল আৰু এই ৰিংৱেল বাবদ সকলো টকা মুকলি কৰি দিয়া হৈছে কিন্তু ঠিক একে সময়তে কাম কৰা কিছুমান কন্ট্ৰাক্টৰ বন্ধুসকল আছে কিছুমানক আজিৰ তাৰিখলৈকে টকা পইচা দিয়া নাই গতিকে আজি প্ৰথমত মই ৰাইজৰ আগত ক'ব বিচাৰিছো যে আমাৰ ডেপুটি ডাইৰেক্টৰ হিলছ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট কাৰ্বি আংলং তেখেতে এই কন্ট্ৰাক্টৰ বিলাকৰ লগত মিলি হয়তো একেজনতে এই ঠিকা আবণ্টন দিয়া হৈছে নেকি আমাৰ সন্দেহ হৈছে আৰু যেটো মঙ্গল সিং ৰহাং নাম কৈছো তেখেত হৈছে মই জনামতে CM ডক্টৰ তুলুৰাম ৰহাং অনাৰেবল CM ডক্টৰ তুলুৰাম ৰহাং তেখেতৰ পিএ হয় যদি তেনেকৈ যদি পাৰ্চেলিটি কৰে তেনেহ'লে বাকীবোৰ মানুহে তাত কি কাম কৰিব তাত যেটো চৰকাৰক আশা কৰি বিশ্বাস কৰি সব কেঁচাত সবকে বিকাশ এইটো চিন্তা কৰিহে ৰাইজে ভোট দি জিকাই লৈ আনিছে গতিকে এনেকুৱা পাৰ্চেলিটি হোৱা আমি নিবিচাৰো গতিকে CMকো আমাৰ ৰিকুৱেষ্ট যে যাতে নেকি আহিবলগীয়া দিনবোৰ এই তেনেকুৱা নহয় আৰু তেনেকুৱা বহুত আছে ইনস্কেপ ইণ্টাৰপ্ৰাইজ তাৰপিছত বলদাৰ ৰিটেইনিং ৱাল এট তাৰা লাংছো 1 crore 45 lakhs ইনস্কেপ যেটো ইণ্টাৰপ্ৰাইজ আৰু তাৰপিছত আছে আপোনাৰ ৰিনিউশন অফ CM অফিস চেম্বাৰ ইনক্লুডিং কনফাৰেন্স হল এণ্ড অল সেক্ৰেটাৰিয়েট বিল্ডিং তাত 3 crores এটো অকল ইনস্কেপ ইণ্টাৰপ্ৰাইজক দিয়া হৈছে ঠিক তেনেকুৱা আৰু ইনস্কেপ আৰু আছে 1 crore 50 lakhs এটো হৈছে কনফাৰেন্স হল গেষ্ট হাউস এট CM অফিচিয়েল ৰেসিডেন্স গতিকে অকল লাখ বিলাখৰ কাৰণে যদি খৰচ কৰে তেনেহলে বাকিবোৰ ৰাইজে এটো কি কৰিব হেতু মই কৈ চাইছো আৰু ইনস্কেপ আছে Conference Hall, CM Official Residence, including all facilities, 2 crores 21 lakhs. তেনেকুৱা দিয়া আছে আৰু ইনস্কেপ এন্টাৰপ্ৰাইজ আৰু দিয়া আছে Forest Eco Park Guest House, including interior and exterior and interior decoration along with the paver blocks, road and solar light facilities. তাত দিয়া আছে 1 crore 80 lakhs. 1 crore 80 lakhs ইনস্কেপ এন্টাৰপ্ৰাইজ আৰু দিয়া আছে ইনস্কেপ এন্টাৰপ্ৰাইজ 70 lakhs এটো আছে গেষ্ট হাউস ইকো পাৰ্ক আৰু আছে 50 lakhs তেনেকুৱা এবোৰ নমুনাহে দেখুৱাইছো গতিকে একেজন ব্যক্তি একেজন কন্ট্ৰাক্টৰক যদি এনেকুৱা ঠিকা আবণ্টন কৰিয়ে থাকে তেনেহলে বাকিবোৰ কন্ট্ৰাক্টৰে কি কৰিব গতিকে আমাৰ এটো সন্দেহ হৈছে যে ইয়াত CM জড়িত আছে নেকি CM ডক্টৰ তুলুৰাম ৰহাং মাননীয় ডক্টৰ তুলুৰাম তেখেত জড়িত আছে নেকি আমাৰ সন্দেহ হৈ গ'ল কাৰণ কিয় কামবোৰ পাৰ্চেলিটি যি কেইটা নেকি আমি ইণ্টাৰপ্ৰাইজ কৈছো সেইকেইটা মানুহ হয়তো বাহিৰৰ হ'ব পাৰে কাৰ্বিং লোকেল হ'ব পাৰে যে ইমান ঠিকা কেনেকৈ তেখেতসকলে পালে কোন আছে যে মঙ্গল সিং নামত যেটো কাম কৰিছে গতিকে কোটি কোটি টকা তেনেকুৱা তেখেতৰ নামত কাম কৰি এই কামবোৰ তেখেতে পেমেণ্ট উঠাই লৈছে গতিকে কোটি টকা আৰম্ভ কৰি 7 লাখ টকা 2 লাখ টকা পৰ্যন্ত ঠিকা দিয়া হৈছে আৰু যোৱাবাৰ যেটো 15 ফাইনেন্স এইবোৰ কাম 15 ফাইনেন্স 14 ফাইনেন্স যেটো সেন্ট্রাল কমিশনৰ কামৰ পইচা আৰু ৰিংৱেল যেটো ৰিংৱেল টোটাল 378 নোজ 6 যেটো ফাইনেন্সত তাৰ পৰা দিছে 100টা ৰিংৱেল দিয়া হৈছে মঙ্গল সিং ৰহাং নামত আৰু আছে বাকি যেটো 15 ফাইনেন্সত দিয়া হৈছে 278 টোটাল একেটা মানুহকে 378 কাম দিয়া হৈছে অকল ৰিংৱেল আৰু এই ৰিংৱেল বাবদ সকলো টকা মুকলি কৰি দিয়া হৈছে কিন্তু ঠিক একে সময়তে কাম কৰা কিছুমান কন্ট্ৰাক্টৰ বন্ধুসকল আছে কিছুমানক আজিৰ তাৰিখলৈকে টকা পইচা দিয়া নাই গতিকে আজি প্ৰথমত মই ৰাইজৰ আগত ক'ব বিচাৰিছো যে আমাৰ ডেপুটি ডাইৰেক্টৰ হিলছ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট কাৰ্বি আংলং তেখেতে
এই কন্ট্ৰেক্টৰবিলাকৰ লগত মিলি হয়তো একেজনতে এই ঠিকা আবণ্টন দিয়া হৈছে নেকি আমাৰ সন্দেহ হৈছে আৰু যিটো মঙ্গল সিং ৰভাৰ নাম কৈছোঁ তেখেত হৈছে মই জনামতে CM ডক্টৰ তুলুৰাম ৰভা অনাৰেবল CM ডক্টৰ তুলুৰাম ৰভা তেখেতৰ PA হয় গতিকে এই তেনেকৈ যদি পাৰ্চেলিটি কৰে তেনেহ'লে বাকীবোৰ মানুহে তাত কি কাম কৰিব তাত যিটো চৰকাৰক আশা কৰি বিশ্বাস কৰি চব কেঁচা চবকে বিকাশ এইটো চিন্তা কৰিহে ৰাইজে ভোট দি জিকাই লৈ আনিছে গতিকে এনেকুৱা পাৰ্চেলিটি হোৱা আমি নিবিচাৰোঁ গতিকে CMকো আমাৰ ৰিকুৱেষ্ট যে যাতে নেকি আহিবলগীয়া দিনবোৰ এই তেনেকুৱা নহয় আৰু তেনেকুৱা বহুত আছে ইনস্কেপ এণ্টাৰপ্ৰাইজ